হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বন্ধুসকল, আমি আত্মহত্যা কৰা সকলোৱে দেখিছোঁ, কিন্তু এনেকুৱা এখন দেশ আছে য'ত আত্মহত্যা কৰিবলৈ মেচিন এটা নিৰ্মাণ কৰা হৈছে। সেই মেচিনটোৰ নাম জানেনে বাৰু আপুনি? নাম হৈছে চাৰ্কো কেপচুল। ছুইজাৰলেণ্ডত বনোৱা হৈছে। আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা এবিধ প্ৰাণী আছে যিবিধ প্ৰাণী দাঁত ভাঙিলে 50 বাৰলৈকে গজে। প্ৰাণীবিধৰ নাম জানেনে? উত্তৰটো হৈছে ঘঁৰিয়াল। ঘঁৰিয়ালৰ 50 বাৰলৈকে দাঁত গজে। এইবাৰৰ প্ৰশ্ন হৈছে, কোনখন দেশত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে শৰীৰত মদ ঢালি জুই লগাই দিয়া হয়? উত্তৰটো বাৰু জানেনে? উত্তৰটো হৈছে চীন দেশত, যাক ফায়াৰ থেৰাপি বুলি কোৱা হয়। এইবাৰৰ প্ৰশ্ন হ'ল, ভাৰতবৰ্ষত সকলোতকৈ বেছি কোনটো পাছপৰ্ট ব্যৱহাৰ কৰা হয়? উত্তৰটো জানেনে আপুনি? উত্তৰটো হৈছে 1 2 3 4 5 6। আধাৰ কাৰ্ড আমাৰ সকলোৰে আছে, কিন্তু জানেনে ভাৰতত প্ৰথম কোনজন ব্যক্তিৰ আধাৰ কাৰ্ড বনোৱা হৈছিল? উত্তৰটো জানেনে বাৰু আপুনি? উত্তৰটো হৈছে সঞ্জনা সোণোৱালৰ। বন্ধুসকল, ভাত আমি সকলোৱে খাওঁ, কিন্তু কোনবিধ চাউল ধুই দিয়াৰ লগে লগে ভাত হয়? উত্তৰটো জানেনে আপুনি? উত্তৰটো হৈছে বকা চাউল। বকা চাউল ধুই দিয়াৰ লগে লগে ভাত হৈ যায়। এইবাৰৰ প্ৰশ্ন হৈছে, 1300 বছৰৰ পৰা কোনখন গাঁও পানীৰ ওপৰত উপঙি আছে? উত্তৰটো জানেনে বাৰু আপুনি? উত্তৰটো হৈছে ফ্ল'টিং ভিলেজ ইন চাইনা। এইবাৰৰ প্ৰশ্ন হৈছে, কেতিয়া আৰু কোনখন দেশত কেমেৰা থকা বন্দুক ব্যৱহাৰ কৰা হৈছিল? উত্তৰটো জানেনে বাৰু আপুনি? উত্তৰটো হৈছে 1935 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ কৰা হৈছিল।